নমস্কাৰ, মই সুস্মিতাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ছ'চিয়েল ছায়েন্সৰ পৰা কিছুমান MCQ লৈ আহিছোঁ। তো MCQটো আনিছোঁ ক্লাছ 10ৰ যিটো চেপ্টাৰ নম্বৰ 1 আছে, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ ওপৰত। তো এইটো চেপ্টাৰৰ পৰা মই আজি যিবোৰ কুৱেশ্যন আনিছোঁ, এই কুৱেশ্যনবোৰ অলপ সহজ লেভেলৰ হয়। মই তাৰ পিছত আকৌ এটা ভিডিঅ' আনিম যিটোত ইয়াতকৈ অলপ টাফ লেভেলৰ কুৱেশ্যন লৈ আহিম। তো প্ৰথমতে আপোনালোকে এইকেইটা কুৱেশ্যনৰ উত্তৰ দিবলৈ চেষ্টা কৰক, তেন্তে সেইবোৰ কুৱেশ্যনো আপোনালোকে নিশ্চয় উত্তৰ দিব পাৰিব। তো মই আজি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে, ফুলগুৰি ধাৱা কোন চনত সংগঠিত হৈছিল? 1857 চনত, 1861 চনত, 1894 চনত, 1860 চনত। তো ইয়াৰ এনচাৰটো হৈছে 1861 চনত, অপশ্যন নম্বৰ বি। তো মই ইয়াত বিশেষকৈ একো আলোচনা কৰিবলৈ নাযাওঁ, কাৰণ এইটো যিটো ক্লাছ লৈ আহিছোঁ, এই ক্লাছটোত অকল আমি কুইক ৰিভিজন কৰিম কুৱেশ্যনবোৰ, যাতে আপোনালোকৰ এবাৰ কুৱেশ্যনবোৰ দেখি মনত পৰি যায় তাৰ বাবে। তো আমি অকল কুৱেশ্যনহে চাই যাম, ইয়াত একো ডিছকাশ্যন নকৰোঁ। তো ব'লক ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো যিহেতু আমি কৰিলোঁ, এতিয়া কুৱেশ্যন নম্বৰ 2। ফুলগুৰি ধাৱাৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম কি আছিল? লেফটেনেণ্ট ছিংগাৰ, মেজৰ বেৰিংটন, জে.ডি. এণ্ডাৰছন, মেককাব। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, লেফটেনেণ্ট ছিংগাৰ। লেফটেনেণ্ট ছিংগাৰ দেই। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল? ৰঙিয়া বিদ্ৰোহ, পথৰুঘাটৰ ৰণ, ফুলগুৰি ধাৱা, লচিমা বিদ্ৰোহ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ফুলগুৰি ধাৱা। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 4। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কোন তাৰিখে ফাঁচি দিয়া হৈছিল? অপশ্যন এ 26 জানুৱাৰী 1858, অপশ্যন বি 26 ফেব্ৰুৱাৰী 1858, অপশ্যন চি 15 আগষ্ট 1857, অপশ্যন ডি 10 ডিচেম্বৰ 1858। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 26 ফেব্ৰুৱাৰী 1858। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি ডিব্ৰুগড়। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, যোৰহাট। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6। 1857 চনৰ অসমৰ ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰৰ লগত জড়িত অসম ৰাজকুমাৰজন কোন আছিল? অপশ্যন এ পুৰন্দৰ সিংহ, অপশ্যন বি গোমধৰ কোঁৱৰ, অপশ্যন চি কন্দপ্ৰেশ্বৰ সিংহ, অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, কন্দপ্ৰেশ্বৰ সিংহ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7। ফুলগুৰি ধাৱা কোন জিলাত সংঘটিত হৈছিল? অপশ্যন এ নগাঁও, অপশ্যন বি কামৰূপ, অপশ্যন চি দৰং, অপশ্যন ডি শিৱসাগৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, নগাঁও। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8। পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল? অপশ্যন এ 1861 চনত, অপশ্যন বি 1893 চনত, অপশ্যন চি 1894 চনত, অপশ্যন ডি 1857 চনত। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি 1894 চনত। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 9। পথৰুঘাটৰ ৰণ কোন তাৰিখে সংঘটিত হৈছিল? অপশ্যন এ 10 জানুৱাৰী, অপশ্যন বি 28 জানুৱাৰী, অপশ্যন চি 15 মাৰ্চ, অপশ্যন ডি 26 ফেব্ৰুৱাৰী। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 28 জানুৱাৰী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10। ৰঙিয়া কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? 1893 চনৰ পৰা 1894, 1861 চনত, 1905 চনত, 1857 চনত। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1893 চনৰ পৰা 1894 চন। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 11। কোনজন ব্ৰিটিছ বিষয়াই ৰঙিয়া বিদ্ৰোহ দমন কৰিছিল?
অপশ্যন এ মেকআপ, অপশ্যন বি বেৰিংটন, অপশ্যন চি কটন, অপশ্যন ডি ছিংগাৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মেকআপ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 12। যোৰহাট সাৰ্বজনিক সভা কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1884 চন, অপশ্যন বি 1861 চন, অপশ্যন চি 1903 চন, অপশ্যন ডি 1826 চন। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1884 চন। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 13। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? অপশ্যন এ জগন্নাথ বৰুৱা, অপশ্যন বি ৰজা নৰনাৰায়ণ সিংহ, অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ৰজা নৰনাৰায়ণ সিংহ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 14। অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? 1884, 1903, 1905, 1921। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 1903। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 15। অসম এছ'চিয়েশ্যনৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল? অপশ্যন এ জগন্নাথ বৰুৱা, অপশ্যন বি মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি গোপীনাথ বৰদলৈ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি মাণিক চন্দ্ৰ বৰুৱা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 16। 1893 চনৰ পৰা 1894 চনৰ অসমৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ কি আছিল? অপশ্যন এ আয়কৰ বৃদ্ধি, অপশ্যন বি ভূমি ৰাজহ বৃদ্ধি, অপশ্যন চি নিমখ কৰ, অপশ্যন ডি ঘৰৰ কৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ভূমি ৰাজহ বৃদ্ধি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 17। অসমত 1857 চনৰ বিদ্ৰোহৰ মূল কেন্দ্ৰ কি আছিল? গুৱাহাটী, নগাঁও, যোৰহাট, তেজপুৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি যোৰহাট। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 18। 1857 চনৰ ষড়যন্ত্ৰত মণিৰাম দেৱানক সহায় কৰা বাঙালী মুক্তাজনৰ নাম কি আছিল? অপশ্যন এ মধু মল্লিক, অপশ্যন বি পিয়লি বৰুৱা, অপশ্যন চি দুতিৰাম বৰুৱা, অপশ্যন ডি বাহাদুৰ গাঁওবুঢ়া। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মধু মল্লিক। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 19। 1894 চনৰ বিদ্ৰোহৰ সময়ত কৃষকৰ ওপৰত চলোৱা বৰ্বৰ অত্যাচাৰৰ বাবে কোন ঠাই জনাজাত? অপশ্যন এ ফুলগুৰি, অপশ্যন বি লছিমা, অপশ্যন চি ৰঙিয়া, অপশ্যন ডি সৰুপথাৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি লছিমা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 20। পথৰুঘাট বৰ্তমান কোন জিলাত অৱস্থিত? অপশ্যন এ কামৰূপ, অপশ্যন বি নগাঁও, অপশ্যন চি দৰং, অপশ্যন ডি যোৰহাট। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি দৰং। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 21। তেজপুৰ ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল? 1884, 1889, 1903, 1916। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1884। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 22। তেজপুৰ ৰায়ত সভাৰ সম্পাদক হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰিছিল? লম্বোদৰ বৰা, হৰিবিলাস আগৰৱালা, মাণিক চন্দ্ৰ বৰুৱা, লক্ষীকান্ত বৰকাকতি। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ লম্বোদৰ বৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 23। ৰাইচ মিলসমূহৰ মূল দাবী কি আছিল? ব্ৰিটিছৰ পৰা স্বাধীনতা, ভূমি ৰাজহ হ্ৰাস কৰা, শিক্ষাৰ প্ৰসাৰ, চাকৰি। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ভূমি ৰাজহ হ্ৰাস কৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 24। 1894 চনৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ মুখ্য আয়ুক্ত কোন আছিল? অপশ্যন এ হেনৰী হপকিনছন, অপশ্যন বি ছাৰ উইলিয়াম বাৰ্ড, অপশ্যন চি আৰ্চডেল আৰ্ল, অপশ্যন ডি ফুলাৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি ছাৰ উইলিয়াম বাৰ্ড। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 25। গণ্ডপেশ্বৰ সিংহক কি নামেৰেও জনা গৈছিল? চাৰিং ৰজা, নামৰূপ ৰজা, তিপাম ৰজা, সৰু গোহাঁইদেউ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ চাৰিং ৰজা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 26। কোনখন আলোচনীয়ে অসমত জোনাকী যুগৰ সূচনা কৰিছিল? অৰুণোদয়, জোনাকী, বাঁহী, মৌ।
তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি জোনাকী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 27। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1903, 1921, 1906, 1905। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 1905। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 28। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ডিব্ৰুগড়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 29। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন। মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল? 1921 চনত, 1926 চনত, 1934 চনত, 1946 চনত। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1921 চনত। তো ইয়াত আমি কুইক ৰিভিজন কৰিলোঁ, অলপ মানে যিমানখিনি পাৰোঁ আৰু। তো আকৌ নেক্সট ক্লাছত মই MCQ এনেদৰে লৈ আহিম। তো প্ৰথমতে মই কিছুমান সহজ ধৰণৰ MCQ আনিম, তাৰপিছত আনিম টাফ লেভেলৰ MCQ। তো আশা কৰিম আপোনালোকে এনেদৰে আমাৰ চেনেলটোৰ লগত জড়িত থাকিব আৰু সকলোৱে ভালদৰে নিজৰ পঢ়া শুনা কৰি যাব। তো আজিৰ ক্লাছত ইমানেই আছিলে। ধন্যবাদ।